নমস্কাৰ প্ৰিয় দৰ্শক এয়া আপোনালোকে দৰ্শন কৰি আছে দৰং জিলাৰ ঝাকুৱাপাৰা আৰু সমলা গাঁৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ গুণ চৌপৰীয়া সভাৰ এক অন্যতম অনুষ্ঠান ফুটা প্ৰজ্বলন 1988 চনৰ পৰা প্ৰতি বছৰে বহাগ মাহৰ 22 আৰু 23 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মন্দিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গুণ চৌপৰীয়া সভা উলহ মালহেৰে উদযাপন কৰি অহা হৈছে মন্দিৰৰ আশে-পাশে থকা গাঁওসমূহৰ লোকে তথা দূৰ দূৰণিৰ লোকেও এই অনুষ্ঠানত ফুটা দান কৰে লোকবিশ্বাস অনুসৰি এই দেৱালয়খনত ভক্তি ভাৱেৰে ফুটা দান কৰিলে মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয় গুণ চৌপৰী সভাৰ দ্বিতীয় দিনা ভাগৱত শোভাযাত্ৰাৰে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰীলৈ পানী তুলিব যোৱা এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু এখন বিষ্ণু যজ্ঞও পতা হয় আপোনালোকে হয়তো অসমৰ প্ৰাচীন মন্দিৰসমূহৰ কথা বহুতে জানে কিন্তু দৰং জিলাতো এনে বহু প্ৰাচীন মন্দিৰ আছে যাৰ বিষয়ে অসমৰ ৰাইজে হয়তো বহু সীমিতভাৱেহে জানে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে যোৱা 2017 চনৰ ডিসেম্বৰ মাহত এই মন্দিৰটোৰ প্ৰাংগণৰ পৰা 6খনকৈ তামৰ ফলি উদ্ধাৰ কৰা হৈছিল এই তামৰ ফলি কেইখনত উল্লেখ থকা মতে এই অঞ্চলটোক ধৰ্মপাল নগৰ নামে জনা গৈছিল ৰজা ধৰ্মপালৰ লগত থকা ইতিহাসৰ প্ৰমাণ এই ফলিকেখনে দাঙি ধৰিছে আৰু এই কেইখন প্ৰায় 1000 বছৰ পুৰণি বুলি প্ৰমাণিতও হৈছে কানাই বৰশী শিলালিপিতকৈ পুৰণি এই ফলিকেখনে দৰং জিলাৰ লগতে এই দেৱালয়খনৰ ইতিহাস আৰু ঐতিহ্যৰ চানেকি বহন কৰিছে আপোনালোকে যদি এই তথ্যখিনি জানিবলৈ পাই উপকৃত হোৱা বুলি ভাবিছে তেনেহলে আন 10 জনৰ লগতো এই তথ্যখিনি শ্বেয়াৰ কৰিব বুলি আশা কৰিলো আজিলৈ এইখিনি তথ্যই আপোনালোকলৈ আগবঢ়াই বিদায় মাগিছো ধন্যবাদ